গাইজ পলিবৰা ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু এতিয়া গুলুক মায়ে ওলাই আছে মই ক'ব লৈছোঁ গুলুৱে মাক উলিয়াই আছে এয়া আৰু আমাক গুলুজনীক আজি ইমান মৰম লাগিছে চুটুমুনুজনী আৰু এতিয়া নোৱাৰিছে নোক দাদা খুলিলেও এই আমাৰ নুজি আমাৰ মা চলাই আহিছে কাপোৰ ঠিক কৰিব এতিয়া আমি আহি পালোহি আৰু ধুনীয়াকৈ অতিথিসকল বহি আছে আৰু এতিয়া আমিও লাইন পাতি ল'লোঁ সকলোৱে ধুনীয়াকৈ আৰু এটা আমাক কম্পিটিশ্যন কাৰণেও শিকাইছিলে সেইটো হৈছে এইটো 2 নম্বৰৰ নাচটো আমাৰ কালি ভিডিঅ'টো একো কৰা মানে দেখাইছোঁ আৰু ইমানো একো দেখুওৱা নহ'ল আৰু এতিয়া যাবলৈ ওলাইছোঁ জয়মতীৰ ৰিহাৰ্চেললৈ মানে আজি হৈছে আমাৰ বৰ ৰিহাৰ্চেল আৰু এয়া আমাৰ মাও ওলাই ৰেডি এতিয়া আজি স্কুলত নহয় আজি হ'ব ক'ত আজি হিন্দু ধৰ্ম নামঘৰত হ'ব আজি মানে লাষ্ট ৰিহাৰ্চেল আৰু কাইলৈ হৈছে 2 তাৰিখ আৰু আমাৰ কাইলৈ জয়মতী আছে আপোনালোকে চাবলৈ আহিব দেই সকলো আৰু হ'ব জয়সাগৰ তিনিআলি তাত মানে ফিল্ড এখন আছে তাতে হ'ব আৰু এতিয়া আমি যাওঁ অথনি আহিলোঁ আৰু এতিয়া আমাৰ বিহু চলি আছে এইপিনে আমাৰ অংকিতা এইপিনে নাচ আমি আহি পালোহি নাটকৰ জেগা মানে আজি হিন্দু ধৰ্ম নামঘৰত যিহেতু আমাৰ প্ৰেক্টিচ হৈছে বৰাখৰা এতিয়া মানে চব মানুহ অহা নাই সেইটো কাৰণে মাহঁতে পূৰা নাচি বাগি ফূৰ্তি কৰি আছে আৰু আমি বহি লৈ চাই আছোঁ মাহঁতৰ নাচ গান আৰু মাহঁতি পূৰা ফটো মৰাত বিজি একদম ষ্টেজত ধুনীয়াকৈ ফটো মাৰি আছে চবেই অথনি আহি পালোহি আৰু একদম এতিয়া নুহেঁতৰ গৈছিলোঁ মানে আজি নুহেঁতৰ মাক বাপেকৰ এনিভাৰ্চাৰী খাই আহিলোঁগৈ আৰু আজি আমি মই পূৰা তিতি আহিলোঁ গোটেই কাপোৰ কানি দি গ'ল আৰু আজি পূৰা বৰষুণ দিছে আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু লগতে মই আজি ইমান একো ক্লিপ দিয়াই নাই জাষ্ট যোৱা আৰু সেইবোৰে দিছোঁ কাইলৈ হৈছে কৈছিলোঁ 2 এপ্ৰিল আৰু কাইলৈ আমাৰ নাটক সেইকাৰণে কাইলৈ দিম আৰু আজি একো নিদিলোঁ চ' ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ আহি থকা ভিডিঅ'সমূহ সোনকালে পাব আজিলৈ বাই বাই আকৌ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই পলিবৰা ভিডিঅ'টো মাগিছোঁ বাই বাই